গাইস কি খবৰ সকলোৱে চাগে ভালেই আছে আজি আমি এতিয়া ওলাইছো বৰদুবিলে আৰু মোৰ ঘৰটো বৰদুবি গম পাইছে আৰু লগত মোৰ ওলাইছে ইয়া বেটা হাই কোৱা হাই আৰু হেয়া দিদি ক'ত গ'ল দিদি হেয়া দিদি আমাৰ ইয়া দিদি আৰু আজি মই জিউ থৈ আহিছো ঘৰত অকলে অকলে আৰু এওঁ অলপ নিউ মাৰ্কেটত সোমাইছে দেউতা মাহতলৈ শিঙি মাছ লয় বোলে আমি এতিয়া বৰ্তমান গাড়ীতে বহি আছো আহিলক এওঁ আমি গাড়ীত বহি থাকোঁতে হঠাৎ এগৰাকী বয়সস্থ মহিলা দেখা পালো পাৰ্কিং এৰিয়াৰ কাষতে পকাত বহি আছিল আৰু মই গাড়ীৰ পৰা নামি গৈ তেওঁ ওচৰত বহিলোকে কিনো হৈছে বুলি সুধিলো তেখেতে মোক জনালে বহুত দিনৰ আগতে মোৰ ডাঙৰ এক্সিডেন্ট এটা হৈছিল যাৰ বাবে মই ভালকৈ খোজ কাঢ়িব নোৱাৰো হেহে এনেকৈ খুজি মাগি খাওঁ আৰু মোকো তেওঁ সহায় কৰিবলৈ ক'লে মই তেতিয়া সুধিলো আপোনাক কি প্ৰয়োজন হৈছে আৰু তেওঁ মোক ক'লে মিঠাতেল দালি আলু এইবোৰকে মোক দিয়া বুলি আৰু মই তেওঁক সহায় কৰিম বুলিও ক'লো মই দোকান আহি পালোহি তেওঁলৈ বস্তু ল'বলৈ বুলি মই এইখিনি বজাৰ কৰি ল'লো তেওঁৰ কাৰণে এতিয়া দিবলৈ যাওঁ বেটা হাতৰাই দিব লাগিব এয়া এতিয়া বেটা দিবলৈ কৈছে লোৱা কোৱা বেটা মই ইয়াতে আহি থাকোঁ আকৌ লাগিলে ক'ব দেই ব'লা আহিছোঁ হা শুবলৈ চকী নাই যেন ঘৰ চৰকাৰে বনাই দিছে ছাৰ শুবলৈ চকী নাই এখন শুবলৈ চকী নাই কৈছে আপোনাৰ ঘৰটো মই চিনি নাপাওঁ নহয় কেন্দ্ৰগুৰি তিনিআলি ডিপগৈ বালিজান কেন্দ্ৰগুৰি তিনিআলি মালতী বুলি চবে চিনি পায় ঠিক আছে দিয়ক বাৰু মই আপোনাক আকৌ ইয়াত আহিলে লগ পাম ঠিক আছে দেওবাৰে পাব অকল দেওবাৰে ঠিক আছে দিয়ক বাৰু ভাল থাকা দেই ঈশ্বৰে ভাল ৰাখক বাই বাই মানুহগৰাকীক মই ডিগবৈ নিউ মাৰ্কেটতে লগ পালোঁ আৰু তেওঁক মই সুধিলোঁ কি লাগে বুলি আৰু তেওঁ ক'লে যে মোক পাচলিবিলাক বেলেগে দিয়ে থাকে মোৰ আলু পিঁয়াজ এইবিলাক নাই বুলি ক'লে মই সেইটো কাৰণে আলু পিঁয়াজখিনি তেওঁক আৰু খাবলৈও কিবা কিবি দি থৈ মেলি আহিলোঁ আৰু তেওঁ কৈছে যে এখন বিচনাৰ কথা আৰু কোনোবা এজনে দিম বুলি কৈ পেলাই বিচনাখন নিদিলে শুবলৈও তেওঁ বিচনা নাই আকৌ আচলতে মই আজি বৰদুবি আহিছোঁ কাৰণে মই তেওঁক ইমান সময় দিব নোৱাৰোঁ আৰু তেওঁ নিউ মাৰ্কেটত আচলতে দেওবাৰে সদায় আহে আকৌ নেক্সট দেওবাৰ দিনাখন মই তেওঁক লগ কৰিম আৰু কি তেওঁলোকৰ আচলতে মই ঘৰো চিনি নাপাওঁ ডিগবৈ কেন্দুগুৰি বুলি কৈছে মই ইমান ভালকৈ আচলতে ডিগবৈখন ঘূৰা নাই বুলি ক'লেও বেয়া নহয় তথাপিও দেওবাৰ দিনাখন তেওঁ লগ কৰি বিচনাখন দিবৰ কাৰণে চেষ্টা কৰিম আৰু কি ক'বা বেটা হেনো খুব ভাল লাগিলে তেওঁৰ লগত কথা পাতি ভাল লাগিলে নে বেটা ভাল লাগিলে তুমি বিচনাখন দিবানে আইতাগৰাকী বোলে বিচনা নাই বোলে শুবলৈ হেনো বোলে আইতাগৰাকী শুব পৰাকৈ আমি এখন বিচনা দিম নহয় জানো ঠিক আছে বাৰু আমি এতিয়া টিলিঙা মন্দিৰ পাইছোহি টিলিঙা মন্দিৰৰ পৰা আমাৰ ঘৰ 5 মিনিটৰ ৰাস্তা হয় বৰদুবি ক্লাব হয় ইয়াৰ লগত মোৰ বহুতো স্মৃতি জড়িত হৈ আছে মই যেতিয়া নেশ্যনেল খেলিবলৈ সুবিধা পাইছিলোঁ ইয়াতে কেম্প কৰিছিলোঁ আৰু এটা কি কথা জানেনে মই মোৰ মিষ্টাৰক ইয়াতে প্ৰথম লগ পাইছিলোঁ ভিডিঅ'টো ভালকৈ মন কৰকচোন বান্দৰটোৱে ৱাৰত কেনেকৈ বগাই আছে শুই গ'ল লৈ আছোঁ দিদি কি কৰিছে হা ধান মেলিছে দিদিয়ে বাপৰে মায়েনো কি বনাইছে বৰ ধুনীয়া গোন্ধাইছে ঘৰ আমি পাই গ'লোহি পালোহি দেই মা কি কৰি আছে চাওঁ মা কি বনাইছে ইমান ধুনীয়া ধুনীয়া গোন্ধাইছে বনাই হৈ গ'ল নাই মানুহ আমি লৈ অহা শিঙি মাছখিনি অলপ পানী ঢালি দিছে দিদিয়ে আৰু ভিডিঅ'টো আজি ইমানেই আছিলে আজিলৈ আহিছোঁ বাই বাই